এয়া কাপোৰ এগাল ধুই পেলাই চিন্তা কৰি আছোঁ কাপোৰগাল যে কেনেকৈ মেলিমগৈ নহয়। চৰ্দৰ ওপৰত ইমান ৰ'দ মাৰিছে আৰু বহুত তাপ মাৰিছে, থাকিবলৈ জেগা নাইকিয়া টাইপৰ হৈছে মানে। এইফালেদি মই খিৰিকী দি জুমি চাইছোঁ, ৰ'দটো ইমানেই তাপ মানে ক'ত যে থাকিম নহয়। আৰু তাৰপিছতে কাম বন কৰি এইফালে বহিছোঁ। দুপৰীয়াৰ কাৰণে কি বনাম, বিৰিয়ানী খাবলৈ ইমান মন গৈছে, কিন্তু না কিবা বিৰিয়ানীৰ চাউল আছে না কিবা মছলা আছে। তেওঁ বোলে এটা চিন্তা আহিলে আইডিয়াত বনাবলৈ, মোৰ আইডিয়া দেই। এইফালে ডিম দুটা বইল কৰিলোঁ, তাকো এটা ডিম এনেকুৱা হ'ল। মই বোলো আজি বিৰিয়ানী খোৱাটো নহ'ব আৰু, ডিমেই এয়া হৈছে গতি, কিনো বিৰিয়ানী খাম। তাৰপিছতে চাউল কেইটামান তিয়াই থৈছিলোঁ মই 15 মিনিটমান। এইফালে চাউলকেইটা ধুই পেলাই টুকি ল'লোঁ, পিঁয়াজ কাটিলোঁ, আদা নহৰু পেষ্ট বনালোঁ। এইফালে আলু এটাও কাটিলোঁ সৰু সৰুকৈ, বিলাহী এটা। তাৰপিছতে গেছটো লগাই তেল দি দিলোঁ, কাৰণ বিৰিয়ানী খামেই আছিল যেনেকৈ হওক। আৰু এইটো মোৰ ষ্টাইলত বিৰিয়ানী, কিন্তু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে দেই। মই এনেকুৱা বিৰিয়ানী আগতে খাই পোৱা নাই। সঁচাকৈ খাবলৈ ইমান ধুনীয়া হৈছিলে যে নিজে বনাই নিজেই শলাগিছোঁ। এইফালে এতিয়া আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, আৰু মোৰ এতিয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। বিৰিয়ানী খোৱা যে কি যে মোৰ ধান্দাবোৰ আহে মনলৈ, বিৰিয়ানী খোৱা কিবা খোৱা মানে যেতি খাবলৈ মন গৈ থাকে। আৰু এইফালে ডিম দুটা একদম ধুনীয়াকৈ নিমখ হালধি সানিলোঁ, আৰু এতিয়া সানি পেলাই এইকেইটা ফ্ৰাই কৰিম। আপোনালোকৰো মোৰ দৰে হয়নে বাৰু, কিবাকিবি নতুন নতুন মানে ডিছ খাবলৈ মন যায়, নতুন নতুন আইটেম খাবলৈ মন যায়। মোৰ কিন্তু মানে খোৱা বোৱাটো বনোৱাটো মোৰ মানে বহুত চখ। বনাই কিনি ভাল পাওঁ, মানুহক খুৱাই কেনিও ভাল পাওঁ। আৰু যে মানুহজনে ক'লে বা কি বনাইছা ইমান ধুনীয়া হৈছে, তেতিয়া মানে অকণমান বেছি ভাল লাগে। আৰু কেতিয়াবা তেওঁ কয় তেনেকৈ, কিন্তু কেতিয়াবা নকয়, মনটো দুখো লাগে অকণমান। আৰু তাৰপিছতে এইখিনি তেলতে মানে পিঁয়াজ দিম। এইফালে পিঁয়াজ দুভাগ কৰিছোঁ, কিয় গম পাব, ভিডিঅ'টো চাই থাকিব। আপোনালোকেও ট্ৰাই কৰি চাব কিন্তু দেই, বহুত ধুনীয়া হৈছে খাবলৈ। এবাৰ খালে এনেকৈ বাৰে বাৰে আকৌ বনাম লাগিব, কাৰণ ঘৰতে থকা বস্তুৰে পাৰি ন বনাব। আৰু এইফালে পিঁয়াজখিনি অকণমান ধুনীয়াকৈ ফ্ৰাই কৰিম, বেছিকৈ ফ্ৰাই কৰিলেও বেয়া, মানে ৰঙালৈকে মানে ফ্ৰাই কৰিলে মানে দেৰি যাব, কাৰণ অকণমান পিঁয়াজখিনি কাঢ়িলেও মানে অকণমান কালাৰটো চেঞ্জ হয় যে, সেইটো কাৰণে কৈছোঁ এনেকৈ ফ্ৰাই কৰিব। মোৰ ষ্টাইলৰ বিৰিয়ানী খাবলৈ পাৰে আপোনালোকে হাত চেলেকি ভাত খাব, আৰু সঁচাকৈ ট্ৰাই কৰিব দেই, মই আকৌ কৈছোঁ কিন্তু। তাৰপিছতে এইখিনি পিঁয়াজো ভাজি ল'ম এতিয়া, এইখিনিৰ লগতে আদা নহৰু দিলোঁ। তাৰপিছতে ধুনীয়াকৈ লৰাই ভাজি থাকিম, কাৰণ মানে নৰলালে মানে ধৰি যাব, নৰলালে ভাষাটো কিবা হৈ গৈছে দেই, ইমান মানে কথা ক'ব নাজানো স্পীডত। আৰু এনেকৈ ভইচত ক'লে মানে লগালগ কৈ থাকিব লাগে যে, মোৰ পানী পিয়াহো ধৰে মাজে মাজে, সেইটো কাৰণে মই এনেকুৱা ভিডিঅ' নবনাওঁ। আৰু তাৰপিছতে তেজপাত দিলোঁ, অকণমান হালধি দিলোঁ, আৰু অকণমান নিমখো দিলোঁ। এতিয়া আকৌ এইখিনি মানে লৰাব লাগিব ধুনীয়াকৈ, কাৰণ ধৰি গ'লে খাবলৈ বেয়া হ'ব। আৰু এতিয়া দিম মই অকণমান ৰেড চিলি পাউডাৰ, আপোনালোকে মানে সৰহকৈ দিবও পাৰে, কিন্তু মই জ্বলা খাব নোৱাৰোঁ সৰহকৈ, সেইটো কাৰণে মই কমকৈ দিম। আৰু এতিয়া পূৰা ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম, লৰাই ধুনীয়াকৈ পূৰা মিল্ক হোৱালৈকে। আৰু তাৰপিছতে দিম অকণমান জিৰা, আপোনালোকে আগতীয়াকৈও মানে দিব পাৰে, কিন্তু মই আগতীয়াকৈ দিয়া নাই, মানে দিলে মানে বেছিকৈ দেৰি যায় যে, সেইটো কাৰণে মানে নাই দিয়া। আৰু এতিয়া জিৰাখিনি মানে ফ্ৰাই কৰি পেলাই এইখিনি অকণমান মিক্স কৰি দিম, তাতে দিম এটা সৰু চাইজৰ বিলাহীটো ডাঙৰ হ'লে খাবলৈ টেঙা হ'ব, সেইটো কাৰণে সৰু এটা দিব। আৰু ইমান ধুনীয়া পকা বিলাহী চাওকচোন। আৰু এতিয়া বিলাহীখিনি গল খোৱালৈকে ভাজিম ধুনীয়াকৈ, আৰু এয়া অকণমান লৰাই ভাজি থাকিম, মানে নহ'লে ধৰি যাব যে, সেইটো কাৰণে পানী দিলে কিন্তু বেয়া হ'ব, সেইটো কাৰণে মই মানে খুব বেছি লৰাই আছোঁ। তাতে দিম কেইটামান চাউল, মানে অথনিতে টুকি থোৱা চাউলখিনি, আৰু এতিয়া চাউলখিনিও ভাজি ল'ম 2 মিনিটমান। আৰু এতিয়া আমি চাউলখিনি ভাজিম পূৰা লৰাই পেলাই 2 মিনিটমান, আৰু পূৰা গেছৰ ফ্লেমটো মানে মিডিয়াম কৰি থ'ব। তাৰপিছতে আমাৰ এইখিনি চাউলখিনি ভাজা হৈ গ'ল, তাতে দিম আমি আলু আৰু ডিম দুটা। আলু আৰু ডিমটো মানে অকণমান মনটো বেয়াও লাগিছে ডিমটো দেখি পেলাই, কিন্তু কি কৰিব উপায়টো নাই। ফালে আলু আৰু ডিম দি দিলোঁ, আৰু তাতে দিম অকণমান পানী। আপোনালোকে মানে ভাত যিমান বনায় সিমান চাইজৰ মানে জোখত পানী দিব, ভাতৰ জোখত পানীটো অকণমান এআঙুলমান বহালেও হ'ব, নবহালেও কোনো কথা নাই। আৰু তাতে দিম অথনিতে ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি, আৰু এইখিনি পিঁয়াজ দিলে খাবলৈ খুব বেছি মানে ভাল লাগে, আৰু টেষ্টটো খুব বেছি ভাল হয়। আৰু এতিয়া কুকাৰৰ ঢাকনিখন মাৰি গেছৰ ফ্লেমটো পূৰা বঢ়াই দিম। তাৰপিছত
এইফালে আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এতিয়া ঢাকনিখন খুলি পেলাই চাম আৰু সঁচাকৈ বহুত ধুনীয়া হৈছে। আপোনালোকে চাওকচোন বাৰু, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই হৈছে। আৰু গোটেই ভাতখিনি চাওকচোন এটা এটা হৈছে চাউলখিনি। আৰু মই যে ভবাই নাই ইমান ধুনীয়া হ'ব যেন বুলি। মই কিন্তু মানে প্ৰথম ট্ৰাই কৰিছোঁ, ভাবিছিলোঁ আৰু খাব পৰা হ'লেই হ'ল, কিন্তু সঁচাকৈ ভবাতকৈ বহুত বেছি ভাল হৈছে। বিনা মছলাত বিৰিয়ানী বনাইছোঁ আৰু চাউলখিনিও মানে ঘৰৰ চাউলেই হয়। আৰু সঁচাকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, হাত চেলেকি খাব মই কৈছোঁ। আৰু এবাৰ কিন্তু বনাই চাই পেলাই মোক কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চাওকচোন কিমান ধুনীয়াকৈ সিমানে সিজিছেও। আৰু আজি মানে মানুহজন পূৰা খুচ হ'ব আৰু বিৰিয়ানী খাই, কাৰণ মই বনাইছোঁ ন। এইফালে অকণমান পিঁয়াজ আৰু ডিমটো অকণমান ভাঙি পেলাই আপোনালোকে খাবনে বাৰু এনেকৈ? সঁচাকৈ চাওকচোন কিমান ধুনীয়া হৈছে। আৰু মই এতিয়া খাওঁ দেই, ৰখিব পৰা নাই মানে, খাওঁ লাগি আছে। আজিলৈ বাই বাই।